হিমাচল প্ৰদেশত সংঘটিত হৈছে এক শোকাবহ ঘটনা। অকালতেই প্ৰাণ হেৰুৱালে এজন জোৱানে। অসাৱধানতাৰ বাবেই প্ৰাণ গ'ল অসমৰ এজন যুৱকৰ। হিমাচলৰ SSBত কৰ্মৰত আছিল ধনজিৎ দাস নামৰ এজন যুৱক। বজালীৰ বৰবাংকুমাৰৰ পাৰৰ বাসিন্দা আছিল ধনজিৎ। জানিব পৰা মতে বন্ধুকৰ গুলী লাগি থিতাতেই মৃত্যু হয় জোৱানজনৰ। নিজৰ হাততেই প্ৰাণ হেৰুৱালে ধনজিৎ দাসে। জানিব পৰা মতে প্ৰায় 2 মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল ধনজিৎ দাসে। বিয়াৰ পাছত গৈ কৰ্মৰতত যোগদান দিছিল ধনজিতে, কিন্তু সকলো ঠিকেই আছিল। তাৰ মাজতেই দেওবাৰে দিনৰ ভাগত সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনাটো। এই ঘটনাত ধনজিতৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাপ পেলাইছে। যাৱতীয় কাম কাজ সম্পূৰ্ণ হোৱাৰ পাছত ধনজিতৰ মৃতদেহ লৈ অহা হ'ব পৰিয়ালৰ ওচৰলৈ। যুৱকজনৰ অকাল মৃত্যুৱে কন্দুৱাই থৈ গৈছে পৰিয়ালৰ লগতে আত্মীয়ক।